ओके हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো নিশ্চয় ভাল স্বাগতম জনাইছো মোৰ চেনেল জোনালী ধাৰ আৰু আজি ভিডিওটো আৰম্ভ কৰিছো জোৰাবাটৰ পৰা আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে অকমান উজনি অসমৰ ফালে পুৰা উজনি অসম নপৰেগে মধ্য অসম হৈ নগাঁৱলে আমি গৈ আছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱালে তাত বটদ্ৰৱা থান আছে তালে যাম আৰু চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিওটো দেখুৱাবলৈ চেষ্টা কৰিম কি কৰোঁ কি নকৰোঁ আৰু মোৰ সতে মোৰ যাত্ৰাটোত আছে মোৰ সম্পূৰ্ণ পৰিয়াল এফালে চাই দিয়া পাপু এফালে ডাঙৰ বৌ হাই কৈ দিয়া আৰু মই বেক কেমেৰা আমি এতিয়া জোৰাবাট পাইছোঁ শান্তিত বহিব পৰা নাই মানে আমি ইফালে যাই আছোঁ আমি ভিডিওটো এইটো মোৰ এইটো ইণ্ট্ৰ ভিডিওটোৰ মানে এইটো 4 নম্বৰ মানে বাৰে বাৰে ভিডিওটো ল'ব বিচাৰোঁ মানে টাৰ্ণিং লোৱাৰ লগে লগে কেমেৰা মূৰৰ ওপৰত পাই গ'ল তো মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ আৰু আমাৰ লগত কোন কোন আহি আছে আৰু এয়া চালকৰ আসনত মোৰ সৰু দাদা আৰু লগত আছে ডাঙৰ দাদা আৰু মা এই তিনিজন আগত বহিছে তিনিওটাৰ মূৰকেইটাহে উঠাব পাৰিছোঁ মই যেনে তেনে কেমেৰা ঘূৰাব পৰা নাই ভালকৈ তেতিয়া বলক মোৰ লগত আপোনালোকেও বটদ্ৰৱা থানলৈ আজিৰ ভিডিওটো ঘৰৰ পৰা ষ্টাৰ্ট নকৰোঁ বুলিয়েই কৰা নাই কাৰণ ইমান ধুনীয়া ঠাই এখনত যাম যেতিয়া ধুনীয়া ঠাইৰ পৰাই আৰম্ভ কৰিম বুলি ভাবি পেলাই ইয়াতে আৰম্ভ কৰিছোঁ এয়া জোৰাবাটৰ সেউজীয়াৰ মাজে মাজে অকোৱা ৰাস্তাৰে গৈ আছোঁ বহুত ধুনীয়া এটা পৰিৱেশ আৰু যেতিয়াই উজনি অসমৰ ফালে যাত্ৰা কৰোঁ আগতে নাটক কৰোঁতে কিবা কৰোঁ যেতিয়াই মানে যাওঁ খুব এটা ভাল লাগে মনটো নেজানো কিয় আৰু ফাইনেলি আহি আমি এঠাইত ৰৈছোঁ এটা ঘৰ দেখিছোঁ খুব এটা সুন্দৰ পৰিৱেশ সন্মুখতে মানে পদূলি মুখত পুখুৰী মন্দিৰ এটাও আছে তেওঁলোকৰ বিৰাট ধুনীয়া মানে হেল্ল' কি খাবা ছাৰৰ লগত কোৱা ইয়াৰ দাড়িটো জুম কৰি লৈছোঁ হাই ড্ৰাইভাৰ নকওঁ আমাৰ স্পেচিয়েল পাৰ্চন ঘৰৰ ৰান্ধাটো 1 নম্বৰ পূৰা আৰু গাড়ী চলোৱাটো ঠিক আছে মা অনুভৱ ক ইমান দূৰ আহিলে একো নকয় ইমান লাজ কৰে মুকুট দাস কিবা কোৱা কেনেকুৱা লাগিছে ইমান দূৰ আহিলা যে বঢ়িয়া লাগিছে আৰু এনাৰ্জি আছে নাই যাবৰ কাৰণে মজা আৰু এতিয়া আমি পাই গ'লোঁ জাগীৰ ৰোড জাগীৰ ৰোডত একাবেকাও আমি চাহ খাওঁ বুলি শুনিছোঁ খাই মেলি আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ব আকৌ এই মিলমিলীয়া হাঁহিটোৰ কাৰণ জানে নাই মানে বহুত বিশেষ সৰু দাদাই কৈছে মিঠাইটো এনেও বহুত সৰু ব্লগত উঠাবলৈ দিছে কিন্তু মনে মনে সেইকাৰণে হাঁহিত মানে ব্যাকুল হৈ গৈছে ইউনিফৰ্ম লগাই আহিছে এই তিনিটা পবিত্ৰ আত্মা বোলে ওৱান ছাইডত বহিছে বৌ ই আৰু মইতো পিংকে পিন্ধিছোঁ ই তলৰখিনি অপবিত্ৰ ওপৰখিনি পবিত্ৰ চাহ পানী খাই কিছু সময় ৰেষ্ট কৰাৰ পাছত আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল এয়া মেঘ আৰু পথাৰৰ মানে মিলন বুলি ক'ব লাগিব ইমান এটা সুন্দৰ পৰিৱেশ এটা ধুনীয়া আৰু পথৰ দাঁতিতে এনেকৈ বাঁহ বেতৰ বস্তুবোৰ বনাই আমাৰ থলুৱা ব্যৱসায়ীসকলে ব্যৱসায় কৰিছে দেখি খুব সুন্দৰ লাগিছে এটা ধুনীয়া পৰিৱেশ আৰু ফাইনেলি আহি ঐতিহাসিক ঠাই এয়া পশ্চিম নগাঁও টাউন য'ত জঙাল বলহু গড়ত তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু তেওঁ আছিলে তিৱা ৰজা আৰিমত্তৰ পুত্ৰ আৰু তেওঁ এজন বহুত সাহসী যোদ্ধা আছিলে আৰু তেওঁ ইয়াতেই টেম্পৰাৰীকৈ নিজৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে শত্ৰুপক্ষৰ সৈতে যুঁজ দিবলৈ বহুত এটা সুন্দৰ পৰিৱেশ সেই গাড়ীৰ পৰা নামি অকণমান ভিডিঅ'টোত ৰাখিব চেষ্টা কৰিলোঁ আৰু কৰি পুনৰ আমি যাত্ৰা আৰম্ভ কৰিলোঁ এয়া পথাৰত শাওনৰ পথাৰত ৰোৱনী ধুনীয়া সোণগুটি গজিব কিছুদিন পাছত আৰু তাৰপাছত আহি আকৌ ৰ'লোঁ ঠাণ্ডা খাবলৈ দাদাই ঠাণ্ডা আনিব গৈছে হাফ পেণ্ট আৰু জোতা পিন্ধি তো ফাইনেলি আমি
বটদ্ৰৱা থান পাও অৱস্থা আৰু যদিও যাত্ৰা চমু চাপিছে আমি পাও হৈ গৈছোঁ তথাপি কিন্তু আজি মই ভিতৰ ভাগৰ বা তাত গৈ পোৱাৰ ভিডিঅ' বা আপোনালোকলৈ আজিৰ ভিডিঅ'টোত এড নকৰোঁ কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হ'লে আপোনালোকেও চাই আমনি পায় মোৰো মানে আপলোড কৰিবলৈ অকণমান অসুবিধা হয় যিহেতু পাহাৰীয়া অঞ্চলত থাকোঁ নেট বহুতেই কম গতিকে আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব বুলি আশা ৰাখিলোঁ খণ্ডকৈ দিম প্ৰতিটো খণ্ডই আপোনালোকে চাব উপভোগ কৰিব বুলি আশা ৰাখিলোঁ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ তেনেহ'লে বাই লগ পাম আকৌ অন্য এটি ভিডিঅ'